তো দেখো আপনার কেন হবে বারো মোৰ ভাল আপনার কাছে ভাল আজি মই মানে বেলেগ আজি মিনি ব্লগ এটা লৈছো আজি ব্লগ চাই আৰু ফেলে দিছে বৰষুণ দিছে গাইছ আৰু ফেলে বৰষুণ গাইছে অলপ গৰম বস্তু খাবলৈ মন যায় গাইছ পিয়াজ চিয়াজ কাটি লৈছো মানে গাইছ আজি বনাম নিশ্চয় আপোনাৰ ঠাণ্ডা আছে গমেই পাইছে কি কৰিম গাইছ গাইছ পিয়াজখিনি কাটি আছো কাটি গাইছ আপোনাৰ আৰু গাইছ ফেলে বঢ়িয়া পিয়াজ চিয়াজ কাটা এতিয়া বৰষুণ গাইছ আমি গেছৰ ফালে যাওঁ আৰু গাইছ বঢ়িয়া কেৰাহী এটা বহাই দিলোঁ কেৰাহীটো বহাই দিব আপোনালোকে যদি আপোনালোকে বহাই গাইছ আৰু গাইছ বঢ়িয়া দিকে বঢ়িয়া গাইছ অলপ তেল দিব তেল দিকে গাইছ যিখিনি পিয়াজ আছে গাইছ বঢ়িয়া তেলখিনি গৰম হৈ দিব গৰম হৈ দিকে গাইছ যিখিনি পিয়াজখিনি বঢ়িয়াকৈ ভাজি ল'ব আজি কি বনাম নিশ্চয় আপোনাক গমেই পাইছে গাইছ একদম ধামাকাদাৰ একদম এটা ৰেচিপি বনাম আৰু গাইছ আজি মানে ৰেচিপিটো বম হ'বলৈ যাই আছে একদম চাই থকা আপোনালোকে আৰু পিয়াজখিনি বেলেগে ভাজি লওঁতেন গাইছ লাৰি আছো গাইছ পুৰা আৰু ভাজি লওঁ গাইছ ভাজি লোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ মানে গাইছ কি আজি এনেকুৱা ইউনিক ৰেচিপি হ'বলৈ যাই আছে আৰু গাইছ এইফালে ভাজা হৈ গ'ল চাব পাৰে আৰু গাইছ আপোনালোকে নিমখ দিব ভাজাৰ পিছত গাইছ এইবাৰ গাইছ মই যেনেকৈ নিমখ দিছোঁ আপোনালোকে গাইছ বেলেগে নিমখ চিমখ দিব আৰু গাইছ অলপ মছলা গাইছ আপোনালোকৰ যি ৰেড চিলি আছে ৰেড চিলি দিব পাৰে বঢ়িয়া গৰম মছলা গাইছ মোৰ ইয়াতে মানে এইটো টামান কাৰণে গাইছ পূৰা চব মিজিছে সেইকাৰণে গাইছ মই অলপ দি দিছোঁ আৰু গাইছ বেলেগতে গাইছ আপোনালোকে ৰেড চিলিটো যিমান দিব গাইছ সিমানে কালাৰ উঠিব সেইটোলৈ বেছি ভাল লাগিব আৰু গাইছ আৰু বেলেগে মই অলপ দিছোঁ ইমান কালাৰ উঠিব নালাগে যাতে গাইছ আৰু গাইছ এইফালে আকৌ লাৰিব আপোনালোকে বঢ়িয়াকৈ গাইছ লাৰি থাকোঁতে গাইছ বঢ়িয়াকৈ লাৰি থাকিব গাইছ আৰু এইফালে লাৰি থাকোঁতে গাইছ আকৌ বঢ়িয়াকৈ ময়দা আনি গাইছ ৰিফাইন দি মাৰি গাইছ যেনেকৈ আমি পৰঠা খালি গাইছ বঢ়িয়াকৈ পৰঠাত মাৰোঁ গাইছ সেই হিচাপে আপোনালোকে বঢ়িয়াকৈ মাৰি ল'ব আৰু গাইছ এইফালে মই মাৰা আছে অলপ মায়ে সহায় কৰি দিছে আৰু বাইদেউ এটা আছে বাইদেউটোক বাৰু নেদেখালোঁ আৰু গাইছ পিঁয়াজখিনি পূৰা এনেকুৱা হৈ যাব তাৰে ওপৰত গাইছ আপোনালোকে বেচন দিব গাইছ অলপ বেচন দি দিব গাইছ মই দিছোঁ পিঁয়াজখিনি ভাজাৰ পিছত গাইছ অলপ কালাৰ উঠাৰ পিছত বঢ়িয়াকৈ গাইছ আপোনালোকে বেচন দি দিব গাইছ বেচনখিনি দিলে মানে গাইছ গম পাব ৰেচিপিটো কিনো গাইছ সেইটো ৰেচিপি হৈছে গাইছ বেচন দিছে পিঁয়াজ আপোনালোকে নিশ্চয় এনেকুৱা ভাবিছে কিন্তু নহয় গাইছ চেম এনেকুৱা হৈ যাব চাওক পূৰা কালাৰ উঠি গৈছে আৰু গাইছ সেইফালে অলপ লাইক চেক কৰি দিছোঁ দিয়ক গাইছ অলপ লাইক চেক কৰি দিব গাইছ যাতে মই অলপ চাপৰ্ট পাম গাইছ আৰু বঢ়িয়াকৈ এনেকুৱা হৈ যাব ন গাইছ বঢ়িয়াকৈ অফ কৰি দিব আপোনালোকে আৰু গাইছ এনেকৈ বেলি থাকিব বেলি থাকি গাইছ বঢ়িয়াকৈ আপোনালোকে এনেকুৱা কৰি লৈ গাইছ বঢ়িয়াকৈ অলপ ঘিউ ল'ব আৰু গাইছ ঘিউ লৈ বঢ়িয়াকৈ গাইছ এনেকৈ পূৰা চাৰিওফালে লগাই দি গাইছ আৰু বঢ়িয়াকৈ এনেকৈ দেখুৱাইছোঁ ল'ব গাইছ মানে গাইছ চাব পাৰে ইয়াতে বঢ়িয়াকৈ পিঁয়াজখিনি আনিছিলোঁ গাইছ পিঁয়াজখিনি বঢ়িয়াকৈ ভৰাই দিব ভৰাই দিয়াৰ পিছত গাইছ এনেকৈ বঢ়িয়াকৈ উঠাই দিব গাইছ উঠাই মই লৈছোঁ বাৰু আৰু গাইছ বঢ়িয়াকৈ এইটো আপোনালোকে যি চেপ দিয়ে গাইছ সেই চেপতে গাইছ থাকে গাইছ মই এনেকৈ সামান্য এটা দি দিছোঁ এনেকৈ জাষ্ট আপোনালোকে চাব পাৰে এইবাৰ গাইছ পূৰা চাৰিওফালৰ পৰা মেৰাই আনিকৈ গাইছ পূৰা এনেকৈ আপোনালোকে যি দিয়ে গাইছ যি ডিজাইনত দিয়ে গাইছ সেই ডিজাইন দিব পাৰে গাইছ
আৰু বঢ়িয়াকৈ গাইছ মই এইটো ছেভ কৰি দিলোঁ ছেভ কৰি দিয়াৰ লগে গাইছ এটা চাৰ্জটোতে গাইছ ভাল লাগে আৰু এতিয়া গাইছ এইখিনি হৈ গ'ল আৰু গাইছ মই এটা ম'ম'ৰো চাট দিছোঁ আৰু গাইছ এইফালে আকৌ আপোনালোকে ল'ব ৰিফাইন আৰু গাইছ ৰিফাইনখিনি বঢ়িয়াকৈ তেলখিনি বঢ়িয়াকৈ দি দিব গাইছ অলপ বেছিকৈ দিবচোন আৰু গাইছ বঢ়িয়াকৈ মই তেলত গৰম হোৱাৰ গাইছ তেলত পেলাই দিলোঁ কচুৰিকেইটা গাইছ আৰু গাইছ এইবিলাক কচুৰিকেইটা হোৱাৰ পিছত গাইছ আপোনালোকক পূৰা এটা ভিডিঅ' দিম আৰু গাইছ এনেকৈ ভিডিঅ'বিলাক দি থাকিলে আপোনালোকক ভাল লাগে গাইছ আৰু মোৰো ভাল লাগে গাইছ গাইছ আপোনালোকে বাছ অলপ ছাপোৰ্ট কৰিব গাইছ ভিডিঅ'বিলাক অলপ লাইক কৰিব গাইছ এটা পৰিলোঁ ভালকৈ সেইটো ভিডিঅ'ত গাইছ বহুতখিনি ছাপোৰ্ট পাইছোঁ আগৰ চৰাই ডাঙৰটোত আৰু সেইটোতো এনেকৈ ছাপোৰ্ট দিব গাইছ আৰু গাইছ আপোনালোকৰ এনেকৈ ফুলি উঠিব গাইছ আৰু কালাৰিং হৈ উঠিব গাইছ দিয়াৰ লগে লগে আৰু গাইছ আমাৰো মূৰতে কালাৰিং উঠিছে আপোনালোকে চাব পাৰে গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ এইটোৱে বাৰে কৈ থাকোঁ গাইছ মই ভিডিঅ'ত গাইছ বঢ়িয়াকৈ কচুৰি চচুৰি বৰা হৈ গ'ল মই কচুং গাইছ বঢ়িয়াকৈ খাওঁ আৰু এটা টেষ্টিং কৰিছে অলপ গাইছ গাইছ গৰম আছে কিন্তু গাইছ বঢ়িয়া লাগছে এনে খাই আৰু গাইছ চ' চুইট গাইছ একদম কি বুলি ক'ম গাইছ আপোনালোকক গাইছ পূৰা মজা লাগছে আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই